হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ নতুন ৰেচিপি এটা বনাবলৈ লৈ আহিছোঁ। আজি মই বনাম কলা মাহৰ গুড়ি। কলা মাহখিনি মই প্ৰথমে ধুই তাত নিমখ আৰু হালধিৰ সৈতে সানি ৰ'দত শুকুৱাই ল'লোঁ। ৰ'দত শুকুৱাই লৈ এতিয়া মই কেৰাহী গৰম কৰি তাত মই নিমখেৰে ভাজিম। কিছুমানে বালিৰে ভাজে, মই নিমখত ভাজিম আৰু কিছুমানে বালিৰে ভাজে। কেৰাহী গৰম কৰি এতিয়া মই তাত কলা মাহ দি পেলাই ভাজিম। নিমখ গৰম হৈছে, তাত মই এতিয়া কলা মাহকেইটা দি দিছোঁ, দি পেলাই এতিয়া ভাজিছোঁ। এতিয়া অলপ দেৰি নিমখত ভাজি দিছোঁ। অলপ ফুটা ফুটা শব্দ হ'লে কাটি দিম। এতিয়া ভজা হৈ গ'ল। এতিয়া মই মিক্সিত গুড়ি কৰিম। এতিয়া মই মিক্সিৰ হেৰিটোত সোমাই দিছোঁ। এতিয়া গুড়ি কৰা হৈ গৈছে। কলা মাহৰ গুড়িয়ে আপোনালোকে ভাতৰ লগত পিটিকা কৰি খাব। কলা মাহৰ দাইলো খাব পাৰি। আৰু যদি আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।